প্ৰাৰ্থী প্ৰত্যাশীৰ ওচৰলৈ নিউজ 24 বড়োলেণ্ড ওদালগুৰি জিলাৰ 64 নং পানেৰী বিধানসভা সমষ্টিৰ UPPL দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী মনমোহন বড়োৰ লগত নিউজ 24 বড়োলেণ্ডৰ আছুতীয়া সাক্ষাৎকাৰ হয় মনমোহন বড়ো এজন ওদালগুৰি জিলাৰ 64 নং পানেৰী বিধানসভা সমষ্টিৰ অতি পিছপৰা সোণবাৰী গাঁৱৰ সামাজিক ব্যক্তি নিজৰ জীৱন অতিবাহিত কৰাৰ বাবে এখন বিদ্যালয়ৰ চৰকাৰী শিক্ষক আছিল যদিও সামাজিক দায়বদ্ধতা গ্ৰহণ কৰাৰ অৰ্থে নিজৰ চৰকাৰী কৰ্ম শিক্ষকতাৰ পৰা অব্যাহতি লয় শিক্ষকতাৰ উপৰিও সামাজিক মাধ্যমত বহুতো কাম কৰাৰ অৰিহণা তেওঁৰ আছে ৰাজনৈতিক মঞ্চতো ৰাইজৰ সেৱা আগবঢ়াই আহিছে বড়োৱে বৰ্তমান সময়ত বহুল ভিত্তিত ৰাজনৈতিক মহলত চৰ্চাত আহিছে মনমোহন বড়ো হয় ঠিকই শুনিছে সমাগত বিধানসভাৰ নিৰ্বাচন 2021 এই নিৰ্বাচনত তীব্ৰ গতিৰে পানেৰী বিধানসভা সমষ্টিৰ পৰা UPPL দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিজক প্ৰস্তুত কৰি ৰাখিছে মনমোহন বড়োৱে পানেৰী বিধানসভাৰ এজন UPPL দলৰ প্ৰাৰ্থী প্ৰত্যাশী হিচাপে লক্ষণীয় প্ৰাৰ্থিত্ব প্ৰদান কাৰ কপালত ইয়াক সময়েহে ক'ব আমি চাওঁ আজি নিউজ 24 বড়োলেণ্ডৰ আছুতীয়া সাক্ষাৎ গ্ৰহণত তেওঁ কি ক'লে নিউজ 24 বড়োলেণ্ডৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ আজি মই এজন বিশেষ ব্যক্তিৰ লগত আছোঁ যি ব্যক্তিয়ে আজি সমাজৰ কাম কৰি ফালে এই মুহূৰ্তত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰত্যাশী তেখেত হৈছে মনমোহন বড়ো দেৱ পোনপ্ৰথমে তেখেতক মোৰ চেনেলত স্বাগতম জনালোঁ নমস্কাৰ প্ৰতি নমস্কাৰ জনাইছোঁ মই অভিষেক জনাইছোঁ জানিব পাৰিছোঁ আপুনি পানেৰী বিধানসভা সমষ্টিৰ বাবে এজন প্ৰাৰ্থী প্ৰত্যাশী UPPL দলৰ ফালৰ পৰা তেনে ক্ষেত্ৰত আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ পৰিচয়টো আগতে আপুনি দাঙি ধৰক নমস্কাৰ সকলো দৰ্শকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যি নিউজ 24 বড়োলেণ্ড তেখেতসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজৰ আগত মোৰ চিন্তাধাৰাখিনি দাঙি ধৰিব সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আজি মোৰ নাম শ্ৰী মনমোহন বড়ো মোৰ এই পৰ্ণিটংলা সোণবাৰীত ঘৰ তো সকলোৱে জানে বিগত সময়ছোৱাত মই এজন আফচুৰ কৰ্মকৰ্তা আছিলোঁ লগতে বিভিন্ন সামাজিক কামত মই জড়িত হৈ আছিলোঁ আহি আকৌ এতিয়া চাকৰিও কৰিলোঁ মাজতে চাকৰি বাদ দি ৰাজনীতিত সোমালোঁ আৰু আহি আজি UPPL দলৰ এজন সাধাৰণ কৰ্মী হিচাপে মই আছোঁ এই মুহূৰ্তত আপুনি এজন কৰ্মচাৰী আছিল চৰকাৰী শিক্ষকতা কৰিছিলে শিক্ষকতা কৰি পেলাই আপুনি ৰাজনৈতিক জীৱনত বা ৰাজনৈতিক দৰবাৰ আপুনি আগবাঢ়ি আহি আছে এইটো ক্ষেত্ৰত আপুনি অব্যাহতিও লৈছে আপুনি চাকৰিৰ পৰা এইটো আপোনাৰ যিহেতু কৰ্ম জীৱিকা এটা পদ আছিলে সেই কৰ্ম জীৱিকাৰ পদটি এৰি পেলাই অব্যাহতি লৈ পেলাই আপুনি ৰাজনীতিত ভৰি দিয়াৰ মেইন কাৰণ কি এইটো মই টিচাৰ শিক্ষকতা কৰিছিলোঁ মোৰ চাকৰি জীৱনত মই প্ৰায় 23টা বছৰ মই চাকৰি জীৱনৰ লগত জড়িত হৈ আছিলোঁ তাৰ লগতে সামাজিক আৰু সাংগঠনিক কামখিনি মই সমানে চলাই লৈ গৈছিলোঁ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিখন NDB ABSO ABPO UBPO তিনিটা মূল সংগঠনে যেতিয়া BTR চুক্তি হ'ল শান্তি চুক্তিৰ পিছত মই দেখিলোঁ সামাজিকভাৱে যিহেতু মই জড়িত হৈ আছিলোঁ আৰু সামাজিকভাৱে জড়িত হৈ থকাৰ সময়ত মই যথেষ্ট মানসিক কষ্ট পাইছিলোঁ যেতিয়া মই শিক্ষকতা কৰিছিলোঁ শিক্ষকতা কৰাৰ সময়ত ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাটো মোৰ কাৰণ পক্ষে মানে যথেষ্ট কষ্ট হৈছিল তথাপি যিমানখিনি পাৰোঁ সমাজক সময় দিয়াৰ লগতে মোৰ চাকৰিটো সমানে চলাই লৈ গৈছিলোঁ তেতিয়া মই এটা চিন্তা কৰিলোঁ যে চাকৰি জীৱনটো এটা ঠেক গণ্ডিৰ ভিতৰত থকা হয় কেৱল মাত্ৰ পাৰ্চনেল এটা জীৱন নিয়াৰ এটা হেৰিত থকা হয় মই সেইটো যিটো মাষ্টৰী চাকৰি বা শিক্ষকতা হেৰিটো বৃত্তিটো যথেষ্ট মহান এটা মানে সেৱা বুলি ভাবি লৈছিলোঁ যদিও এটা ঠেক গণ্ডিৰ ভিতৰত মোৰ যিহেতু মই থাকিবলগীয়া হৈছিল মোৰ সামাজিকভাৱে যিহেতু মই জড়িত মানুহ আৰু সামাজিকভাৱে জড়িত হোৱাৰ পিছত সমাজত বহুত কৰিবলগীয়া কাম আছে তো সেই কথাটো মই চিন্তা কৰিলোঁ তাৰপিছত BTR শান্তি চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত যেতিয়া BTR শান্তি চুক্তি হ'ল তেতিয়া আমি ডাঙৰ কিছুমান প্ৰজেক্ট আমি হাতত লৈছিলোঁ পলিচি আমি হাতত লৈছিলোঁ যিহেতু প্ৰমোদ বড়ো ছাৰে এটা সাইণ্টিফিক মডেলিটিছ তৈয়াৰ কৰিছে য'ত প্ৰত্যেকটো সমাজৰ
জাতি জনগোষ্ঠীক সংস্থাপিত কৰি পেলাই উন্নতি কৰাৰ এটা মানে মডেলিটিছ তৈয়াৰ কৰিছে তো এই মানে চাইণ্টিফিক যি মডেলিটিছ তাৰ লগত আমাক সাঙুৰি পেলাই তেওঁ কাম কৰাৰ এটা মানে হেৰি কৰিছিলে তেনে ক্ষেত্ৰত আপুনি শিক্ষকতা বাদ দি পেলাই সামাজিক কামত লিপ্ত এতিয়াও হৈ আছে দেখি আছোঁ মীন পালন ধৰি আৰু সামাজিক কামত বহুখিনি কাম কৰা দেখা গৈছে কিন্তু আপুনি ৰাজনীতি মহলত থাকি ৰাজনীতিৰ ক্ষেত্ৰত বহল ভিত্তিত আপুনি যিহেতু নিব বিচাৰি আছে প্ৰচেষ্টা কৰি আছে এনে ক্ষেত্ৰত আপুনি সমাগত বিধানসভা নিৰ্বাচনত এজন প্ৰাৰ্থী প্ৰত্যাশী হিচাপে আপুনি পানেৰীত প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা মনোনিৱেশ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বৰ্তমান অগ্ৰগতি কেনেকুৱা সেইটো ক'বই লাগিব যে সামাজিক জীৱনৰ লগত জড়িত হোৱাৰ পিছত মোৰ সামাজিক দায়বদ্ধতা বহুত বাঢ়ি গ'ল মই সেইটো ভাবি লৈছোঁ আৰু আজিৰ তাৰিখত মই ৬৬ নং পানাৰী বিধানসভা সমষ্টিত মই প্ৰাৰ্থিত্ব বিচাৰি পেলাই দলক মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰক আৰু এইটো কথা মোৰ কেৱল মাত্ৰ ব্যক্তিগত ক্ষমতা লোভৰ কাৰণে নহয় বা ক্ষমতা দখলৰ কাৰণে নহয় যে ৰাইজে মোক বিচাৰিছে আৰু পানাৰী সমষ্টিত এটা ডিচাইডিং ফেক্টৰ হৈছে কি মই জনজাতীয় লোক হিচাপে অজনজাতীয় ভোটাৰ্ছবিলাকে ফেক্টৰ হয় ইয়াতে ডিচাইডিং ফেক্টৰ হয় আৰু যদি ইয়াত অজনজাতীয় কেণ্ডিডেট থাকে তেতিয়া জনজাতিসকল মানে ফেক্টৰ ডিচাইডিং ফেক্টৰ হয় তো সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই যিহেতু পানাৰী সমষ্টিটো গঠিত হৈছে তো ইয়াত মোৰ প্ৰস্তুতিটো সম্পূৰ্ণ কৰি তুলিছোঁ যে মই বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সহমত আন্তৰিকতা এটা বজাই ৰাখিছোঁ যে মনত এটা সততা আৰু পবিত্ৰতা লৈ পেলাই মই ৰাইজৰ ওচৰত কাম কৰিব ওলাই আহিছোঁ কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয় ৰাইজৰ স্বাৰ্থত মই ওলাই আহিবলৈকে বাধ্য হৈছে নহ'লে আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিটো মডেলিটিছ বা তেওঁৰ যিটো ডিজাইন তাৰ লগত কাম কৰিবৰ কাৰণে আমি তেখেতৰ ওচৰত থাকি পেলাই কাম কৰাৰ কাৰণে আমাৰ এটা হেৰি হ'ব লাগিছিল আজিৰ তাৰিখত কিন্তু মই তেখেতৰ ওচৰত থাকিব পৰা নাই যদিও হাড়ে হিমজুৱে মানে মানসিকভাৱে শাৰীৰিকভাৱে যিমানখিনি তেখেতক সহযোগ কৰিব লাগে মই কৰাত মানে হেৰি আছোঁ আৰু তেখেতৰ লগতে থাকি পেলাই মই তেখেতক অনুৰোধ জনাইছোঁ তেখেতৰ আমাৰ UPPL দলক অনুৰোধ জনাইছোঁ যে মোক প্ৰাৰ্থিত্ব দিলে মোক এটা পজিশ্যন দিলে ৰাইজৰ কাৰণে কৰিবলগীয়া যিমানবিলাক কাম আছে মই সহজতে কৰিব পাৰিম মানে এইটো বুজাব খুজিছে নেকি আপুনি প্ৰমোদ বড়ো দেৱ তেখেত এতিয়া বৰ্তমান চিফ কিন্তু আপুনি চিফৰ লগত একেলগে মিলি কাম কৰিব পৰা সুবিধাটো আপুনি নাপাব কাৰণ আপুনি এজন ইলেক্টেড পাৰ্চন নহয় তেনেস্থলত আপোনাৰ তেওঁৰ লগত কাম কৰিবৰ কাৰণে কিছুমান অসুবিধা ফিলিং হৈছে নেকি আপোনাৰ নাই সেইটোৱে মেইন কথা হৈছে কি এতিয়া ধৰক পজিশ্যন বা হেৰিটো মোকতো কোনোবাই অথৰাইজ কৰিলে মই অথৰাইজ পাৰ্চন হ'ম কিন্তু কেতিয়াবা কি হয় আমাৰ যিটো প্লেনিং হয় মোৰ এটা প্লেনিং আছে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ ভাষা কৃষ্টি সংস্কৃতি কলা সাহিত্য তাক জীয়াই ৰখা তাক উন্নতি কৰা তাক সংৰক্ষণ কৰাৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত থকা শিক্ষিত অৰ্ধশিক্ষিত আৰু অশিক্ষিত যিবিলাক নিবনুৱা আছে তেখেতসকলক সংস্থাপিত কৰাৰ এটা ডাঙৰ পৰিকল্পনা আৰু মোৰ এটা মানে হেৰি আছে মিছন ভিজন আছে তো ইয়াৰ ক্ষেত্ৰত যদি মোক এটা প্লেটফৰ্ম দিয়া নাযায় মই সেই কামখিনি সম্পন্ন কৰাত কিছু অসুবিধা হ'ব যদি মোক এটা প্লেটফৰ্ম দিয়ে বা মোক এটা তেনেকুৱা সুযোগ দিয়ে মই ৰাইজৰ কাৰণে সেইখিনি কাম কৰিব পাৰিম আৰু মোৰ এটা আটাইতকৈ ডাঙৰ কথা হৈছে কি পানাৰী সমষ্টিটোত বিগত সময়ছোৱাত 20 বছৰ ধৰি বাইদেউ কমলী বসুমতাৰী আছে তো এই 20 বছৰত ৰাইজে কি পালে কি নাপালে সেইটো ৰাইজে উত্তৰ দিব মই ক'ব বিচাৰিছোঁ যে জনপ্ৰতিনিধি হোৱাৰ পিছত এটা প্লেনিং থাকিব লাগে এটা মানে সঠিক এটা পৰিকল্পনা থাকিব লাগে যি পৰিকল্পনাৰ দ্বাৰা মানুহৰ উন্নতি কৰিব পৰা যায় বা মানুহৰ কামখিনি কৰিব পৰা যায় তো মই ভাবিছোঁ সমাগত যি বিধানসভাৰ নিৰ্বাচন এই বিধানসভাৰ নিৰ্বাচনত মোক ৰাইজে আদৰি ল'ব আৰু ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে মোক যথেষ্ট মানে এনকাৰেজ কৰিছে আৰু মোক আদৰি লৈছে মোক আস্থাখত লৈছে যে এই মানুহজনৰ দ্বাৰা কাম হ'ব আৰু ময়ো দলৰ মজিয়াত যিকোনো কাম কৰিবৰ কাৰণে মই ৰেডি আছোঁ আৰু মানে দলৰ মজিয়াত হয়তো এটা চৰ্চা হ'ব আৰু এই চৰ্চাই এটা পজিটিভ মানে মূৰ ল'ব আৰু সেই হিচাপে মোক টিকেটটো প্ৰদান কৰিব মই সেইটো আশা কৰিছোঁ হয় এওঁ হৈছে মনমোহন বড়ো তেওঁ এজন সাধাৰণ নাগৰিক হিচাপে পানেৰী সমষ্টিৰ অন্তৰ্গত এইখন অতিকৈ পিছপৰা গাঁও সোণবাৰী সেই সোণবাৰী গাঁৱত তেওঁৰ জন্ম আৰু তেওঁৰ থিতাপি ইয়াতে অন্য জাগালৈ তেওঁ এতিয়ালৈ যোৱা নাই যি গাঁও সেই গাঁৱতে তেওঁ বসবাস কৰি আছে তেনেস্থলত গাঁৱৰ সমূহ ৰাইজক লৈ বা পানেৰী সমষ্টিৰ সমূহ ৰাইজক লৈ তেওঁ এইবেলি
সমাগত যি 2021 চনৰ নিৰ্বাচন বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত তেওঁ নিজকে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থিয় দিছে UPPL দলৰ ফালৰ পৰা আশা কৰিছোঁ তেওঁ যি আশাৰে এটা নতুন পথেৰে আগবাঢ়িব গৈ আছে সেই পথটিত তেওঁৰ মুকলি কৰি আহে সেইটো আমাৰ ফালৰ পৰাও মানে কামনা কৰিছোঁ ইয়াৰ পিছত আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ যেহেতু পানীৰ সমষ্টি সেই পানীৰ সমষ্টিত আজি 4বাৰকৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি পেলাই জয়ী হৈ গ'ল কমলী বসুমতাৰী UBPF ৰ পৰা তেওঁ প্ৰত্যাহ্বান কেনেকুৱা আপুনি জনাব একচুৱেলি আমাৰ পানাৰী সমষ্টিটোত আমি এককভাৱে আৰু মানে এলায়েন্সত মানে BJP আৰু UPPL দল একেলগে খেলাৰ এটা প্ৰস্তুতি আমি কৰিছোঁ মই আশা কৰিম যে আমাৰ যি পৰিষদীয় চৰকাৰ আছে এই চৰকাৰত যেহেতু BJP GSP আৰু UPPL তিনিটা দলৰ সহযোগত চৰকাৰখন চলি আছে মই নিশ্চয় আশা কৰিম যে অনাগত বা সমাগত যি বিধানসভা নিৰ্বাচন তাতো এলায়েন্সটো থাকিব আৰু ইয়াত আমি BJP আৰু UPPL মই আশা কৰা মতে শীৰ্ষ নেতৃত্বই কি চিন্তা কৰে নাজানো যদি এলায়েন্সত থাকে তেতিয়াহ'লে আমাৰ দলৰ বা আমাৰ মোৰ কাৰণে কোনোজনে প্ৰত্যাহ্বান হিচাপে থিয় হ'ব নোৱাৰে মোৰ মানে প্ৰতিযোগী হিচাপে কোনো থিয় হ'ব নোৱাৰিব কাৰণ ইয়াতে BPF-ক অলৰেডি ৰাইজে ৰিজেক্ট কৰিছে BPF-ৰ বিগত সময়ছোৱাৰ যিবিলাক মানে দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবিলাকখনক লৈ পেলাই আৰু তেওঁলোকৰ যিটো এণ্টি ইনকামশ্বিপ বহুত বেছি হোৱাৰ কাৰণে তো ৰাইজে তেখেতসকলক আদৰি নল'ব তো মই সেইকাৰণে স্পষ্টভাৱে কৈছোঁ যে সমাগত বিধানসভা নিৰ্বাচনত মই প্ৰাৰ্থিত্ব পোৱাৰ পিছত মই যিটো ষ্ট্ৰেটেজি আৰু পলিচি লৈছোঁ তাত মোৰ কাৰণে কোনো ফেক্টৰ হ'ব নোৱাৰে আপুনি যদি জিকি যায় প্ৰাৰ্থী প্ৰত্যাশী হিচাপে যদি আপুনি টিকিট পায় তেতিয়া আপোনাৰ ফাৰ্ষ্ট কৰণীয় কাম আপুনি কি বুলি ভাবে জিকি যোৱাৰ পিছত মোৰ ফাৰ্ষ্ট কৰণীয় কাম হ'ব নিবনুৱা সমস্যা সমাধানৰ এটা মূল লক্ষ্য ইউথক মানে এটা এনেকুৱা এটা গতি লগাব লাগিব য'ত মানে এটা সমাজখন যেহেতু ইউথৰ ওপৰত ডিপেণ্ডেবল আৰু আমি ইউথৰ কথাটো সদায় চিন্তা কৰিব লাগিব যে তেখেত এটা সঠিক পথ যদি তেখেতসকলক দিব পৰা যায় সমাজখন সঠিক পথত যাব কাৰণ আমাৰ গোটেইখিনি মানে এতিয়া ইউথ কোনো ধৰণৰ কৰ্মসংস্থাপনৰ অভাৱৰ কাৰণে মানে তেখেতসকলে বিপদে পৰিচালিত হৈছে তো সেইকাৰণে প্ৰমোদ বড়ো ছাৰে যোৱাকালি এটা বহুত ডাঙৰ ডাঙৰ আঁচনি লঞ্চ কৰাৰ কথা কৈছে সেইটো আমি এটা প্লেনিঙত কৰিছোঁ বিভিন্ন মানে আমি প্ৰজেক্ট লৈছোঁ যি প্ৰজেক্টৰ দ্বাৰা প্ৰত্যেকজন নিবনুৱা সংস্থাপিত পোৱাৰ কাৰণে এটা ব্যৱস্থা হ'ব আৰু তাৰ জৰিয়তে তেওঁলোকৰ সমাজ ব্যৱস্থাটো তেওঁলোকৰ সাংসাৰিক ব্যৱস্থাটো ব্যক্তিগত জীৱনটো ভালদৰে চলি যোৱাৰ এটা ভাল সুযোগ পাব তলত আজি যেহেতু BTDত 12টা সিটতো দিয়াৰ এটা পৰিকল্পনা কৰি আছে এলায়েন্স যদিও BJPও কোৱা নাই আমি BPF UPPLকে এৰি দিম তেওঁলোকে আজিলৈ কোৱা নাই আৰু এলায়েন্সৰ ক্ষেত্ৰত অকমান খেলিমেলি হোৱা যেন দেখা গৈ আছে এইটো ক্ষেত্ৰত আপুনি কি ক'ব একচুৱেলি কি হয় খেলিমেলি ঠিক নহয় এতিয়া ধৰক সকলোৱে সকলো হেৰিটো নিজৰ লোকেলি বিশেষকৈ ডিস্ট্ৰিক্ট পৰ্যায় বা মানে আঞ্চলিক পৰ্যায়ত যে মানে এটা চিন্তা হয় যে কেণ্ডিডেটটো আমাকে লাগে আজি UPPL দলেও বিচাৰিছে BJPও দল আছে BJPও বিচৰাটো ডাঙৰ কথা নহয় কিন্তু আমাৰ যেতিয়া মানে এলায়েন্স হ'ব যেতিয়া মানে হেৰি হ'ব আলোচনা হ'ব তেতিয়া সঠিকভাৱে আমি নিৰ্ধাৰণ কৰিম যে ইয়াতে মই এটা স্পষ্ট আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ BTR চুক্তিখন হৈ যোৱাৰ সময়ত আৰু BTR চুক্তিখন যেতিয়া কৰিছিলে এটা আমাক কমিটমেণ্ট দিছিলে যে BJPৰ শীৰ্ষ নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বই মানে এটা কমিটমেণ্ট দিছিলে যে BTR চুক্তিখন শান্তি চুক্তিখন সম্পাদন হওক আৰু ইয়াত চুক্তিকাৰীসকলক তেখেতসকলক শাসন ব্যৱস্থাটো প্ৰদান কৰা হওক তেনেকুৱা এটা মানে কমিটমেণ্ট তেওঁলোকৰ আছে তো আজি BJPয়ে এটা কথা চিন্তা কৰিব লাগিব যে অন্তত 5 বছৰটো কি হয় ফ্ৰেণ্ডশ্বিপ নহয় চিট শ্বেয়াৰিং হ'লেও আমি কি কৰিম আমাৰ যিহেতু বড়ো কছাৰী অট'নমাছ কাউন্সিল আছে বড়ো কছাৰী অট'নমাছ কাউন্সিলত আমাৰ 17টা চিট আমাৰ মেজৰিটি আছে আমি যিকোনো আমি ডিচাইডিং ফেক্টৰ হয় বড়োসকল বা ট্ৰাইবেলসকল ডিচাইডিং ফেক্টৰ হয় আৰু এই ডিচাইডিং ফেক্টৰ হিচাপে আমি 17টা চিটত আমি এটাটো চিটত আমি কেণ্ডিডেট প্ৰদান নকৰোঁ
গতিকে সেই 17টা সিটত যদি তেখেতসকলক লাগে বিজেপিক আমি সম্পূৰ্ণভাৱে সহায় কৰিব আৰু আমাৰ ইয়াত 12টা সিটত এৰি দিব লাগিব বৰ্তমান পানীৰে সমষ্টিখন ক'ব গ'লে খুব পিছপৰা বুলি ক'ব লাগিব আপুনি বহুতখিনি কাম কৰিছে দেখা পাইছোঁ ছ'চিয়েল মিডিয়াই হওক বা ফেচবুকৰ জৰিয়তে হওক আপোনাৰ যি কৰণীয় কাম সেই কৰণীয়বিলাক কাম কিন্তু প্ৰশংসনীয় তাৰপিছত ৰাইজৰ লগত যি ওতঃপ্ৰোতভাৱে আপুনি জড়িত হৈছে সেইবিলাক আমি দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনাৰ ফেচবুকৰ যোগেদি বা অন্য কাৰোবাৰ ফেচবুকৰ যোগেদি হয় এইটো প্ৰশংসনীয় তেনেস্থলত আপোনাৰ দৃষ্টিত পানীৰী সমষ্টিত most যেটো সমস্যা সেই সমস্যাটো কি বুলি ভাবিব মই মূল সমস্যা ভাবিছো ইয়াত বিশেষকৈ আপুনি ভিতৰৰ অঞ্চলত গ'লে দেখা পাব তেওঁলোকৰ মূল সমস্যা একদম মানে ৰাস্তা ঘাটৰ সমস্যাটো আছে তাৰ উপৰে হাতী মানুহৰ সংঘাত বহুত ডাঙৰ সমস্যা হৈ পৰিছে আমাৰ পানীৰ সমষ্টিৰ কাৰণে ইয়াৰ কাৰণে বিভিন্ন আঁচনি আমি বিভিন্ন প্ৰজেক্ট আমি লৈছো এই হাতী মানুহৰ সংঘাতৰ ফলত সেই অঞ্চলত উত্তৰ অঞ্চলত থকা ব্যক্তিসকল বহুত অশান্তিত বা বহুত ক্ষতি হ'ব লগা হৈছে তো আমি হাতী বচাই ৰাখিব লাগিব মানুহ বচাই ৰাখিব লাগিব তাৰ কাৰণে এটা আমি পৰিকল্পনা হাতত লৈছো আৰু হেতু মোৰ ব্যক্তিগতভাৱে বহুত পৰিকল্পনা মোৰ আছে হাতী মানুহ সংঘাতটো ইমিডিয়েট দূৰ কৰিবৰ কাৰণে খুব ডাঙৰ বাজেট নহয় আৰু খুব ক্ৰিটিকেল নহয় মানে হেতু আপুনি ইচ্ছা কৰিলে কৰিব পাৰে হেতু কিন্তু আমাৰ কোনো দিনে জনপ্ৰতিনিধিসকলে বা বিগত সমস্যা চৰকাৰে কোনো গুৰুত্ব দিয়া নহল এই সমস্যাটো জিয়াই থাকিলে তেওঁলোকৰ ৰাজনৈতিক বেনিফিটটো লাভ হয় আৰু দ্বিতীয় সমস্যাটো হৈছে কি আমাৰ ইয়াত মানে উপযুক্ত বিশুদ্ধ খোৱা পানীৰ যথেষ্ট অভাৱ আছে আপুনি যিয়ে নহওক কিয় আমাৰ এই টংলা অঞ্চলত বিশেষকৈ টংলা টাউনখনত আজিকলৈকে বিগত 17 বছৰ ধৰি মানে উপযুক্ত খোৱা পানীৰ অভাৱত ভুগি আছে মানুহ আৰু টাউনখন মানে সঠিকভাৱে এটা মডেল টাউন বনাবৰ কাৰণে যেটো ব্যৱস্থা কৰিব লাগে নকৰিলে তো সেইবিলাক মোৰ পৰিকল্পনা আছে খাদ্য ঘোষিত যেটো টাউন বিটিসিয়ে ঘোষণা কৰিলে 10টা বিটিআৰত তেনেস্থলত যেটো সাব ডিভিজন ভেগাও সাব ডিভিজন হেতু এটা টাউন হ'ব লাগিছিল তেনে বা আপোনাৰ পদক্ষেপ কি হ'ব এতিয়া আমাৰ ভেৰগাঁও হেৰি টাউনখন যেহেতু ঘোষণা হোৱা নাই আমি ডিমানো কৰা নাছিলো আসলতে ফৰ্মেলি ভেৰগাঁও টাউন হ'ব লাগে বুলি ফলে তো আজি আমাৰ ইএম দাবৈছা বৰুদেৱে এই টাউন ঘোষণা কৰিলে যে আমি অহা আগষ্ট মাহৰ ভিতৰত ভেৰগাঁওখন এখন মডেল টাউন এটা স্বীকৃতি পাবৰ কাৰণে আমি ডিমান্ড এটা কৰিম আৰু সেই হিচাপে আমি ডিমান্ড কমিটি এটা বনাইছো ভেৰগাঁও মানে টাউন ডিমান্ড কমিটি আমি এখন বনাইছো আৰু সেই মতে আমি মেমোৰেন্ডাম সাবমিট কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছো এটো ফৰ্মেলিটিজ অবজাৰ্ভ হোৱাৰ পিছত আমি নিশ্চয় ভেৰগাঁও টাউনখন আমি পাম আমাৰ এতে যে সাব ডিভিজন হেডকোৱাৰ্টাৰ হিচাপে তাৰ পিছত আৰু এটা কথা মই আপোনাক স্পষ্ট কৰি দিব বিচাৰিছো যে ইয়াতে সমস্যা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে মেডিকেল ফেচিলিটিজ সমস্যাটো এতিয়া আমাৰ টংলা টাউনত বহু পুৰণা 30 বেডেড হস্পিটাল এখন আছে তাৰ পিছত ভেৰগাঁৱত এখন মডেল হস্পিটাল হল কিন্তু তাত পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাই বা ডক্টৰ নাই নাৰ্ছ নাই বা তাৰ টেকনিচিয়ান হেৰিবিলাক নাই তো ইয়াত আটাইতকৈ দুখৰ কথা সাধাৰণ এটা সিজাৰিন কেছ ডেলিভাৰী কেছ আমি মঙ্গলদৈ বা গুৱাহাটীত নিব লগা হয় তো মই 100% মানে মোৰ যিমানখিনি কেপাসিটি আছে ক্ষমতা আছে সেই ক্ষমতা প্ৰয়োগ কৰি ফলে হলেও আমাৰ মেডিকেল ফেচিলিটিজ খিনি আনিবৰ কাৰণে মই যত্ন কৰিম ঠিক আছে যেহেতু আপুনি এজন পাৰ্টি প্ৰত্যাশী হিচাপে টিকিট পাবলৈ গৈ আছে এটো সময়ে ক'ব কিন্তু আশা কৰিছো আপোনাৰ যি প্ৰকল্প যে আপোনাৰ দৃঢ় প্ৰতিজ্ঞাৰে আপুনি ওলাই আহিছে ৰাইজৰ কাম কৰাৰ স্বাৰ্থত দলীয় টিকিট আপুনি পাওক হেতু আমিও কামনা কৰিছো আৰু ওপৰ মহলৰ যি টিকিট দিয়াৰ ক্ষেত্ৰত যোজা চলাই আছে হেনে ক্ষেত্ৰত লোকেল তেও মনমোহন বড়ো ডাঙৰীয়া দেৱে ইউপিপিএলৰ ফালৰ পৰা যেহেতু পাৰ্টি প্ৰত্যাশী হিচাপে থিয় দিছে হয় সমাগত বিধানসভা নিৰ্বাচনত তেও টিকিট পাই জয়ী হৈ যাওক হেতুকে কামনা কৰিছো সদশেষত আমাৰ চেনেলত আপুনি কনমান সময় দিয়াৰ কাৰণে আপোনালৈ ধন্যবাদ ধন্যবাদ থ্যাংক ইউ